কথা নুশুনিবা বেয়া নেদেখিবা আৰু ওপৰত আছে বেয়া নকবা। নমস্কাৰ সকলোকে। যদি আপোনালোকে কেতিয়াবা ধুবুৰী এইফালে আহে তেতিয়া মহামায়া বা স্নান ঘাটটো আপোনালোকে চাবলৈ একবাৰ হ'লেও আহিব। আপোনালোকে বহুত আচৰিত ধৰণৰ বস্তু দেখা পাব ইয়াতে। তো আজি কেনেকুৱা আচৰিত ধৰণৰ বস্তু আমি সকলোখিনি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো মই যেনেকৈ কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, তো প্লিজ আপোনালোকে কষ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখাৰ কাৰণে সুবিধা কৰি দিয়ক। তো এতিয়া আমি ওপৰলৈ যাম আৰু সাপৰ ভিতৰত সোমাম, কাছৰ ভিতৰত সোমাম, মানে আৰু এনেকুৱাবিলাক বস্তু দেখাম আপোনালোকক। মানে মোৰ লাইফৰ মোৰ চেনেলৰ ফাৰ্ষ্ট এনেকুৱা মানে কিছুমান বস্তু দেখিম আৰু আপোনালোকক দেখাৰ কাৰণে প্ৰয়াস কৰিম। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু মজা লওক। এতিয়া বলক আমি ওপৰলৈ যাওঁ, তো আৰু চাওঁ কি কি আছে, কি এনেকুৱা মই কৈছোঁ যে আচৰিত আচৰিত বস্তু আছে, তো চাওঁ কি আছে। তো বলক। এইটো চিৰি, মানে মই চিৰিৰ মিডিল ভাগত আহি বনাইছোঁ। তো আপোনালোকে প্ৰথমত আহি এইটো গেটটো পাব যে শ্ৰী শ্ৰী মহামায়া স্নানঘাটি মন্দিৰ। তো ইয়াতে আপোনালোকে এইটো জিৰণি কোঠা আছে। কি আছে, পৃথিৱীৰ বজাৰত সুখ কিনিব পোৱা যায়, শান্তি কিনিব পোৱা নাযায়। একদম সুন্দৰ এটা কথা আমাক শিকিবলগীয়া কথা। আৰু এইফালে আছে এটা সুন্দৰ বাণী যে পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। আমাৰ যদি হৃদয়খন পবিত্ৰ হয় তেতিয়া আমাৰ প্ৰত্যেকটা কামতে আমাক ভগৱানে সহায় কৰিব। তো আমাৰ গেটতে আপোনালোকক দেখাই দিছোঁ, ইয়াত যিখিনি বস্তু দেখাম চব নিজে মানে মানুহৰ কলা কৌশলেৰে বনোৱা। তো এইটো হাতী অৰ্থাৎ গণেশ বুলি কয়। মানে এইফালে আছে এটা সিংহ মন্দিৰৰ ভিতৰত, তাৰপিছত এইফালে হাতী, মানে গেটৰ দুইফালে দুটা হাতী আছে। তাৰপিছত ইয়াতে দেৱ দেৱতাৰ মানে মূৰ্তিবিলাক আছে, শিৱৰ মূৰ্তি আছে আৰু এইফালে গুহাৰ নিচিনা আছে। তো আমি প্ৰথমতে এইফালেদি যাম। তো প্ৰথমত আপোনালোকে সাপটো দেখিবলৈ পাই আছে। তো মহামায়াত যিটো সাপ আছে সেইটো সাপ আৰু এইটো সাপ একেবাৰে বেলেগ। ইয়াৰো যিহেতু 5টা মুখ আছে, পঞ্চমুখ, তো তথাপি বেলেগ। তাৰপিছত এটা আছে কি হনুমান। তাৰপিছত চাওক এটা ইমান ডাঙৰ কাছ বনাইছে। তো কাছৰ ভিতৰত মই এবাৰ হ'লেও সোমাব চেষ্টা কৰিম, চাওঁ কি হয়। তাৰপিছত আপোনালোকক এটা বস্তু দেখাম যে এই যিটো মই গছৰ তলত আছোঁ, যিটো গছৰ তলত আছোঁ, বটগছটোৰ তলত আছোঁ, এই বটগছটো সম্পূৰ্ণৰূপে চিমেণ্ট বালিৰে বনোৱা। তাৰ ওপৰত এতিয়া মানে ঘাঁহ গজি গৈছে। এই আপোনালোকে যিবিলাক পাত দেখা পাই আছে, এই পাতবিলাক ইয়াতে চাওক সৰুকৈ এটা ভাটৌ বনাই দিছে। এইটো সম্পূৰ্ণৰূপে মাটিৰ নহয়, চিমেণ্টৰ হয়, যিটো আমাৰ বান্দৰ বা হনুমান বুলি কয়, সেইটো মানে আছে। এই পাতবিলাক একেবাৰে সম্পূৰ্ণৰূপে আপোনালোকে মানে চকু ভুল খাই যাব। এইখিনি যিমানখিনি গছ আছে, যিমান ডাঙৰ এৰিয়া বনাই দিছে, সম্পূৰ্ণ যিটো গছ মই দেখাই আছোঁ আপোনালোকক, এইটো আপোনালোকে ভুলতেও নাভাবিব এইটো অৰিজিনেল গছ। এইটো এটা চিমেণ্ট বালাৰে বনোৱা গছ। আৰু যিবিলাক পাত আছে, আপোনালোকে পাত মই লাৰি আপোনালোক দেখাই দি আছোঁ, এই পাতটো একেবাৰে চিমেণ্ট দি বনোৱা। এইটো লৰিও আছে, যেতিয়া বতাহ উঠিব এতিয়া এনেকুৱা ছিষ্টেমত বনাই দিছে যে যেতিয়া বতাহ উঠিব তেতিয়া এইবিলাক লৰিব। চাওক বহুত এটা এৰিয়া। প্ৰথমত মই যিটো সাপ আছে, সাপৰ পেটৰ পৰা মই ভিডিঅ' আনো, সাপৰ ভিতৰত যাম। তো হানিফ যিহেতু এই জাগাৰে বাসিন্দাৰ মানুহ, সেই মোক দেখাব। তো সাপটো চাওক কিমান ডাঙৰ, চকুমুদি একবাৰ যদি আপোনালোকে ভাবে তো ভয়ে খাই যাব। তো চাম আমি সাপৰ ভিতৰত কি আছে। চাওক মই জীৱনৰ প্ৰথমবাৰ আজি সাপৰ পেটত সোমাই আছোঁ। তো কেনেকুৱা এটা আমেজ বচাব। ইয়াতে কিছুমান পোষ্টাৰ আছে যে বেহুলা লক্ষীন্দাৰৰ যিটো সাপে দংশন কৰিছিল, তাৰপিছত ভেলাত উঠাই দিছিল। বহুত দীঘল কাহিনী। তো ৰাতি নহ'লেও মানে কি আন্ধাৰ, মই কিন্তু সাপৰ ভিতৰত আছোঁ। আমাৰ ছাৰ আছে লগত আৰু ষ্টুডেণ্ট আছে। চাওক সাপৰ ভিতৰত আছোঁ গাইজ, মই একেবাৰে সাপৰ ভিতৰত আছোঁ, সাপৰ পেটৰ পৰা কথা কৈ আছোঁ। মানে এতিয়া কোনফালেদি ওলাম এইটো মই নাজানো, মই কাৰণ জীৱনৰ প্ৰথমবাৰ এনেকুৱা 5টা মুখ থকা সাপৰ ভিতৰত আহিছোঁ। চাওক সাপৰ ভিতৰত কেনেকুৱা, এইফালে দৰজা আছিল আৰু সৰু সৰু জানলা দি দিছে। তো অকলে আহিলে চাগে ভয়ে খালোঁ হয়। এইফালে বেৰা দি আছে, মানে তলত সাপৰ মানে তলত যোৱা ৰাস্তাটো। তো এইফালে যোৱা নিষেধ আছে। তো এইটো মন্দিৰটো মানে
এতিয়া আমি যাম। মানে এটা কথা কি সাপৰ দুই চাইডে আমিতো সাপে কম, যিহেতু সাপৰ ভিতৰত আহিছোঁ, মানে বহুত ধৰণৰ মানে মহৎ লোকৰ বাণী দিয়া আছে, কিছুমান পোষ্টাৰ দিয়া আছে, মানে আগত যিবিলাক ঘটনা ঘটি গৈছে, এইটো যেতিয়া শিৱে বিবাহ লৈ যাত্ৰা কৰিছিল সেইদিনাৰ এটা চিত্ৰ অংকন কৰিছে। তো আপোনালোকে চাই থাকক আৰু শেষলৈ চাব। বহুত মানে আনকমন বস্তু আজি দেখিবলৈ পাব। আৰু আপুনি যদি কেতিয়াবা আহে, তেতিয়া ধুবুৰীলৈ যদি আহে, নিশ্চয় এপাক ভুমুকি মাৰি যাব, কাৰণ ইয়াত অহা দৰকাৰ আছে। আপোনালোকৰ এটা নলেজৰ কথা আছে, মানে বহুত ধৰণৰ জ্ঞান আপোনালোকে পাৰিব। তো এতিয়া মই সাপৰ পেটেদি সোমাইছোঁ, আকৌ পেটেদি ওলাই গ'লোঁ। সাপ ভাই, যদি কিবা ভুল হয় ক্ষমা কৰি দিবি ভাই। এইটো সাপৰ গা চাওক, এইটো চিমেণ্ট কিবা কিবি দি বনাইছে। তো এতিয়া মই আৰু এটা বেলেগ জেগাত যাম। মই বাঘৰ সন্মুখত যাই আছোঁ। মোৰ কিমান সাহস, একচুৱেলি সাহস নহয়, এইটো মানে ৰিয়েল বাঘ নহয়, চিমেণ্ট বালিৰে কি চাওক বাঘৰ জিভা কিমান লাল। আপোনালোকে আৰু ৰিয়েলটো বুলি নাভাবিব। এইটো আৰু 3টা বস্তু দিয়া আছে। মহাত্মা গান্ধী যে কৈছিল যে বেয়া কথা নুশুনিবা, বেয়া নেদেখিবা, আৰু ওপৰত আছে বেয়া নকবা। যদি জীৱনত এই 3টা ফ'ল' কৰা যায়, জীৱনত ছাকচেছ হয়তো অতি সহজতে পোৱা যায়। আৰু যিটো গছৰ ওপৰত এইবিলাক বনাই থৈছে, যিটো ডাঙৰ গছ, এই গছটো আপোনালোকে ভুলতেও এইটো ৰিয়েল বুলি নাভাবিব। এইটো সম্পূৰ্ণৰূপে এটা চিমেণ্ট বালিৰে বনোৱা গছ। তো ইয়াৰ ভিতৰত নাযাওঁ, যিহেতু মই অলপ ভয় খাওঁ। তো এইটো কিন্তু ৰিয়েল, এইটো কিন্তু ৰিয়েল। ইয়াতে আহিলে আপোনালোকে এটা ফিল কৰিব, মই চিৰিয়াখানাত অহাৰ নিচিনা এটা ফিল হয়। বাঘ আছে, সিংহ আছে, তাৰপিছত বাফেলো আছে। তো পূৰা যুঁজ লাগি দিছে। আগত যে আমাৰ মানে এই ম'হ যুঁজ আছিল, তেনেকুৱা এটা চিষ্টেমত চিত্ৰকাৰে অংকন কৰি থৈছে। তো ইয়াৰ তাৰপিছত কি আছে, বাঘ, এতেও বাঘ আছে। তাৰপিছত এশিঙীয়া গড়, আপোনালোকে সকলোৱে জানে যে এশিঙীয়া গড় আছে। তো আজি মই লাৰি চাম। একদিন চিৰিয়াখানাত লাৰিব পৰা নাই ভয়তে, আজি লাৰি চাম। নাই, একো নহয়, যিহেতু মাটিৰে বনোৱা। তো এতিয়া আমি এইটো ভিতৰত যাম, চাওঁ ভিতৰত কি আছে। ইয়াতে প্ৰথমত লিখা আছে গছ মানুহৰ পৰম বন্ধু। তো আপোনালোকে সকলোৱে জানে গছ নাকাটিব। ইয়াৰ ভিতৰত নাযাওঁ, ইয়াৰে পৰা দেখাই দিছোঁ যে ইয়াতে বেয়া কথা নক'ব। সেইটো এটা মোক চিম্বল দি দিছে, আপোনালোকে চাওক, এইটো চিম্বল দি দিছে। তাৰপিছত কুকুৰবিলাক আছে শুই ঠাণ্ডা জেগা যিহেতু। তো সেইফালে মন্দিৰ আছে, এইফালে শিলৰ ভিতৰত গুহা আছে চাগে, তাৰপিছত এইফালে মন্দিৰ থাকিব পাৰে। তো সেইফালে আৰু নাযাওঁ। তো প্ৰথমতে আপোনালোকক কৈছিলোঁ যে আজি কিছুমানে আনকমন বস্তু দেখাম। মোৰ লাইফত দেখা নাই এনেকুৱা বস্তু, আজি প্ৰথম দেখিলোঁ। তাৰপিছত মোৰ চেনেলতো এনেকুৱা ভিডিঅ' পোৱা নাই। তো চাওক, মই বাঘৰ ওপৰত শুই আপোনালোকৰ লগত কথা পাতি আছোঁ। বাঘৰ ওপৰত শুই আপোনালোকৰ লগত কথা পাতি আছোঁ। তো চাওক, ইয়াতে মাটিৰ অৰ্থাৎ মানে চিমেণ্টৰ জিৰাফো আছে। আৰু মই এইখিনি কৰাৰ সময়তে মানে এটা বস্তু মই নিজে চকুত পৰা নাই। চাওক, ইমান ডাঙৰকৈ এটা হাঁহ বনোৱা আছে আৰু এটা ময়ূৰ বনোৱা আছে। আৰু ময়ূৰত এটা নাও, মানে মুখটো ময়ূৰৰ, তাৰপিছত নাও, তাৰ ওপৰত মন্দিৰ। তো চাওক, এইটো হাঁহ যিটো আছে আপোনালোকৰ এইখিনিটোত হাঁহ। চাওক, হাঁহৰ লগতে ময়ূৰটো আছে, কিমান সুন্দৰ এটা পৰিৱেশ। তাৰমানে কি চিৰিয়াখানা মাটিৰে চিমেণ্টেৰে বনোৱা এটা সৰু মৰু চিৰিয়াখানা বুলি ক'ব পাৰোঁ, মন্দিৰৰ লগতে। তো যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ। আৰু মই আপোনালোকৰ কাৰণে আজি ইমানখিনি কষ্ট কৰি ভিডিঅ'টো বনালোঁ, এটা মাত্ৰ আশাত যে আপোনালোকে এই বস্তুখিনি চাওক, কেতিয়াবা আহিলে চাওক। আৰু মোৰ কষ্টৰ ফল তেতিয়াই পাম যেতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ছাবস্ক্ৰাইব কৰাৰ ফলত এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো থেংক ইউ এভৰিৱান, বাই বাই। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, বাই।